আজি আমি এটা নতুন যাত্ৰালৈ আৰম্ভণি কৰিছোঁ। এতিয়া আমি ক'লৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। 4 মাহ হ'লনে হেৰি হৈ বুলি কি বোলে মই তাতে নাথাকিব 4 মাহ হ'ল নেকি? মে' জুন জুলাই আগষ্ট এইটো ছেপ্টেম্বৰ 4 মাহৰ মূৰত কৰ্মস্থলীলৈ যাম। মনটো বেয়া লাগিছে। তেল ভৰাবলৈ ৰৈ আছোঁ হয় নাই? আমি ভাত খাই আহিছোঁ ফুল। গাড়ীখনকো খুৱাই লওঁ অকণমান। গাড়ী তেল ভৰাই আছোঁ 3 ঘণ্টাৰ বাদ যেতিয়া খাদ্যটো খুৱাই ল'ব লাগিব গাড়ীখনক। ফুলৰ যাত্ৰা গৈ আছোঁ। কৰ্মস্থলীলৈ যাম। এতিয়া ঘৰত ইমান দিন থাকিলোঁ, মনটো ঘৰুৱা হৈ গ'ল। এতিয়া যাব নোৱাৰোঁতে বেয়া লাগিছে মনটো। ৰখিম জানো ইয়াতে? বিয়া হ'ল আমাৰ খাই ৰাখি গ'লোঁ। এনেই মাত এষাৰ দি যাওঁ। ইউজ কৰিব পাৰি হয় নাই? এইয়া আমাৰ খুৰী ওলাই আহিছে দেই, লগত খুৰী ওলাই আহিছে। মিলাই দিব দেই খুৰী। মিলাই দিব কৈছোঁ। মিলাই দিম। বাকী চব ঠিকে আছে নহয়? ঠিকেই। চাপা আসনত কেৱল বাগানেই বাগান, আৰু সেয়ে অসমৰ পনীয় বুলি ক'লে চাহপাতক বুজা যায়। আৰু অসমৰ 50% উৎপাদন হয় গোটেই দেশখনৰ ভিতৰত চাহপাত। আৰু অকণমান দেৰিৰ পিছত ৰুম গৈ পাম, আৰু ৰুমৰ বা কি অৱস্থা হৈ আছে এতিয়া ধৰিব পৰা নাই। নিগনিয়ে কাপোৰ চাপোৰ কুটি পেলালেহে নে কিহে জানো। কেতিয়া গৈ পাওঁ? 4টা বুলি কৈছিলোঁহে, কিন্তু 4টাতকৈ বেছি হ'ব চাগে, 5:30মান বাজিব। এয়া ৰুম আহি পালোঁ। ৰুমৰ অৱস্থা অকৰা জানো। চাফাই অভিযানত লাগি গ'লোঁ ৰুমত। ৰুমটা অৱস্থা নেগিহে। বৰ বেয়া লাগিলে। ইমান 3.5 ঘণ্টামান লাগিছে আমি আহোঁতে। ৰৈ আহিছোঁ, সেইকাৰণে 3 ঘণ্টামান লাগিলে। 3.5 ঘণ্টাত আমি বহুত ভিডিঅ' বনাইছিলোঁ, কিন্তু এডিটিঙত মোৰ কিবা এটা প্ৰব্লেম হৈ গোটেই অৰিজিনেলবোৰ কাটি গ'ল। আৰু মই এডিটিঙত ইমান এতিয়া জনা হোৱা নাই যে, সেইকাৰণে গোটেইখিনি কাটি গ'ল। টিলিঙা মন্দিৰ আছিলে, দুলীয়াজান আছিলে, নাহৰকটীয়া আছিলে, আৰু বহুত ভিডিঅ' আছিলে। এইবোৰ গোটেইবোৰ ডিলিট হৈ গ'ল। বেয়া লাগিলে মনটো।